নমস্কাৰ বন্ধুসকল, এম জে চেচামিলি চেনেলত আপোনালোক সকলোকে স্বাগতম। আজি ভিডিঅ'টো এটা বেলেগ এটা টপিকৰ ওপৰত বনাইছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই পেলাই জনাব কেনেকুৱা হৈছে, আৰু যদি কিবা আছে আপোনালোকক ক'বলগীয়া আছে তেতিয়া তলত কমেণ্ট কৰিব। খালি চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি কিবা আছে তেতিয়া তলত কমেণ্ট কৰি যাব, মই সেইবিলাকৰ ওপৰত ভিডিঅ' বনাই যাম। ভাল খবৰটো হ'ল কি, ব্ৰইলাৰ দাম বাঢ়ি গ'ল। ব্ৰইলাৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ নেকি, ব্ৰইলাৰ দাম কমি গ'ল আৰু কমি গৈছিলে। আপোনাৰ 60-70 টকা ব্ৰইলাৰ ৰেট পাই গৈছিলেগৈ। কিন্তু মই এটা অনুমান কৰিছিলোঁ যে ডিচেম্বৰ মানে লাষ্টলৈ বা মানে ধৰি লওক জানুৱাৰীটো আগততো ৰেট বাঢ়িব, কিন্তু ডিচেম্বৰ ধৰি লওক 10 মানৰ পৰা ৰেটটো বাঢ়িব বুলি মই অনুমান এটা কৰিছিলোঁ। কিন্তু 10 তাৰিখ হোৱা নাই, আপোনাৰ আজি হৈছে 5 তাৰিখ, কিন্তু ৰেট বাঢ়িছে বুলি শুনিছোঁ। ৰেট মানে আপোনাৰ প্ৰায় 100 টকা ওচৰা-ওচৰি আপোনাৰ কোম্পানীত হৈ গ'ল। এতিয়া মেইন কথা কি, মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত দুজন মানে কমেণ্ট কৰি কৈছিলে যে দাদা ৰেটটো ধৰি লওক নেবাঢ়িলেও বা ৰেটৰ লগত আমাৰ ফাৰ্মাৰসকলৰনো কি হেৰি আছে। এতিয়া কথা হ'ল কি, আমাৰ এতিয়া যিটো কোম্পানীত এগ্ৰিমেণ্ট আছে সেইটো ধৰি লওক হৈছে আপোনাৰ প্ৰাইম, আৰু এই প্ৰাইম কোম্পানীটোত কি হৈছে, আপোনাৰ ৰেট যিমানেই থাকে সিমানেই ফাৰ্মাৰ প্ৰফিট। মানে আপোনাৰ ধৰি লওক ৰেট বোলে 110ৰ ওপৰত আছে, 120, 130, তেতিয়া মানে কি হয় 10 টকাত এটকাকৈ আপোনাৰ ওপৰঞ্চি পায়। সেইটো কথা মানে, আৰু সেইকাৰণে মানে ৰেটৰ লগত আপোনাৰ খেল আছে। কিন্তু কিছুমান কোম্পানী আছে, ধৰি লওক সোণা কোম্পানীটোত কি হয়, আপোনাৰ ৰেট বোনাছ নিদিয়ে, মানে আপোনাৰ ৱেইট বোনাছ দিব সিহঁতি, ৰেট বোনাছ নিদিয়ে। মানে কি হয় 2 কেজি 400 প্লাছ যদি আপোনাৰ ৱেইট আহি যায় তেতিয়া আপোনাৰ কিবা এটা সিহঁতি বোনাছ দিয়ে, কিন্তু ৰেট বোনাছ সিহঁতি নিদিয়ে। মানে ৰেট লাগিলে 180 টকা হ'লেও বা 70 টকা হ'লেও আপোনাক মানে হেৰি তাৰ মানে কোনো প্ৰফিট নিদিয়ে। গতিকে তেনেকুৱা কোম্পানী ধৰি লওক ৰেট 60 টকা হ'লেও আপোনাৰ লোকচান নাই, আপুনি কষ্টিঙত উলিয়ালেই হ'ল। এতিয়া এইটো কোম্পানীত কিন্তু ৰেট যিমানেই বেছি থাকে সিমানেই ফাৰ্মাৰ লাভ হয়। গতিকে সেইকাৰণে মানে ৰেটৰ লগত খেল আছে। আৰু আমাৰ ব্ৰইলাৰখিনি উঠিব হৈ গ'ল। আপোনাৰ আজি প্ৰায় 2 কেজি 200 আহিছে। আজি 39 দিন ৰানিং 2 কেজি এনেই চাবলৈ গ'লে আৰু আহিব লাগিছিলে ৱেইট, কিন্তু কৈছিলে যে মাজতে বেমাৰ লাগিছিলে ব্ৰইলাৰবোৰৰ, কক্সি লাগিছিলে। সেইকাৰণে কি হ'ল মানে ৱেইটটো অলপ হেৰি কমি থাকিলে। বহুত ভিটামিন দি কৰিহে মানে ৱেইট মানে অহাইছোঁ। আৰু এইখন আপোনাৰ বহীখন মই দেখাম, এইটো চাই লওক, 3 তাৰিখে ৱেইট কৰা হৈছে। এইটো চব 3/12, আজি হৈছে 5 তাৰিখ, আজি 2 দিন পাছৰ কথা কৈছোঁ। 3 তাৰিখে ৱেইট আহিছিলে আপোনাৰ এইটো 1 কেজি 980 গ্ৰাম, মানে প্ৰায় 2 কেজি। আৰু এই দুদিনত মানে 100 গ্ৰামকৈ প্লাছ আহিছে ৱেইট, হেৰি বডি ৱেইট মানে পাৰ মুৰ্গী। গতিকে মানে হেৰি প্ৰায় 2 কেজি আহিব আজি। কিন্তু ব্ৰইলাৰটো আজি নুঠে, কাইলৈ বা পৰহিলৈ মানে উঠিব। গতিকে ৰেট প্ৰায় 100 ওচৰা-ওচৰি হৈছে। গতিকে সেইকাৰণে ভাল, মানে আৰু ধৰি লওক 10 দিন বা 10 দিনমানৰ পাছত ব্ৰইলাৰ ৰেট আপোনাৰ 110-20 লাগি যাব, চিয়'ৰ লাগিব। গতিকে যিসকলে টেনশ্যন কৰি আছিলে, মানে যিসকলৰ ধৰি লওক নিজা ফাৰ্ম আছিলে, গতিকে সেইসকলক কৈ দিছোঁ বেছি টেনশ্যন ল'বলগীয়া নাই। আপোনাৰ কি কয় ব্ৰইলাৰ ৰেট আকৌ আহি গ'ল। আৰু এটা কথা, আপোনাৰ ৱেইটৰ কথা হেৰি দুজনমানে সুধিছিলে যে ৱেইটটো কেনেকৈ হেৰি কৰিব, কি কথা মানে আপোনাৰ ধৰি লওক কিছুমানৰ কি হয় ৱেইটটো কমি থাকে বা কিছুমানৰ মানে অত্যাধিক বাঢ়ি থাকে। প্ৰাইভেট ফাৰ্মাৰসকলে এটা কথা মনত ৰাখিব, আপোনালোকৰ যদি পোৱালিটো ভাল হয় আৰু দানাটো ভাল হয় তেতিয়া ৱেইট আহিবই চিয়'ৰ। কিন্তু যদি দানা পোৱালি কোনোবা এটা যদি বেয়া আহে, ধৰি লওক পোৱালিটো কেতিয়াবা বেয়া আহিব পাৰে বা দানাটো বেয়া হ'ব পাৰে, তেতিয়া কিন্তু আপোনালোকে টেনশ্যন অলপ ল'ব লাগিব। কাৰণ কেলৈ, তেতিয়া আপুনি ভিটামিন খুৱাই আপুনি ৱেইট আনিব নোৱাৰে। গতিকে মানে মেইন সুস্থ শৰীৰতহে মানে ধৰি লওক, যেনেকৈ মানুহজন যদি কিবা বেমাৰত আক্ৰান্ত হৈ থাকে তেতিয়ানো কেনেকৈ মানুহজন শকত আৱত হ'ব। কিন্তু বেমাৰ আজাৰ নাথাকিলে অকল ভাত খাই থাকিলেই শকত হ'ব। গতিকে কথাটো সেই তেনেকুৱা মানে, সেই ব্ৰইলাৰো ঠিক সেই একেদৰে। প্ৰথমতে আপোনালোকে বেমাৰটো চিনক, বেমাৰ ভাল কৰক, আৰু বিটটো মানে ব্ৰইলাৰ বিটটো যদি ভাল হয় আপোনাৰ ৱেইট আহিবই। গতিকে ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে জনাব, যদি কিবা আছে তেতিয়া তলত কমেণ্ট কৰিব। ধন্যবাদ।